Hi guys, welcome back to my YouTube channel. আৰু আমি চাব আহিছোঁ পূজা আৰু এতিয়াতো জানেই পূজাৰ বতৰ সো পুথিমাৰীত পূজা চাব আহিলোঁ আৰু অলপ পুথিমাৰীত পূজা চলি আছে এতিয়া সেৱা ল'ব যাম আৰু আমি আজি হল অষ্টমী দেই আজি হল অষ্টমী মানুহ হৈছে নোহোৱা নহয় পুথিমাৰীত এইটো গেট ইয়াৰে নালাগে ভিতৰত পূজা নিৰ্মালিত লৈ লওঁ মানে অলপ চাওঁ দোকান চোকান চাওঁ অলপ মানুহ চাওঁ অলপ দোকান চোকানতো চাওঁ দোকান চোকানত মানুহ বেছি হয় মানে বাহিৰত মানুহ নাই ইমান কিন্তু দোকানত বহুত মানুহ পেটি ল'বি অ'কে দোকানত মই পেটি লৈ পেলাই স্পেচিয়েল মিঠাই পূজাত মানুহ হ'লে ভাল লাগে অলপ আজি আৰু অষ্টমী হ'ব আৰু মানুহ হ'ব এতিয়া বেছি দেৰি হোৱা নাই কেইটা বাজিল সাতটা 35 আৰু হ'ব টাইম আছে বেলুন লাগিব নেকি বেলুন লাগে যিটো ক'ব কমেণ্ট কৰি জনাই দিব এটা এটা ঘৰত দি থৈ আৰু ফাইনেলি এইবাৰ বহুত বছৰৰ মূৰত পূজা চাব পাৰিছোঁ মানে লকডাউনৰ কাৰণে চাবই পৰা নাছিলোঁ ন এতিয়া 3 বছৰমান হ'ল পূজা চোৱাই নাছিলোঁ আৰু পালোঁ স্পটিং চাওঁ খালি যাম ৰিংকু স্পটিংটো লৈ ল'লে আৰু মানে নিজৰ ফটো দিও প্ৰিণ্ট কৰিব পাৰি ইয়াত কোনোবা যদি পুথিমাৰীত আহে ইয়াত প্ৰিণ্ট কৰিব পাৰিব আৰু আমি খাব সোমালোঁ কিবা এটা খাই লওঁ দোচা অৰ্ডাৰ দিছোঁ দোচা এনেই নৰ্মেলি আমাৰ ইয়াত দোচাটো নাপায় চ' খাই চাওঁ আজি ৰিংকু এণ্ড ৰূপেন সিহঁতো আহিছে মোৰ লগত ৰিংকু এখন নিউ বাইক লৈছে আপোনালোকে গমেই পাইছে দোচা ফাৰ্ষ্ট টাইম খাম দেই দোচা খাই পোৱা নাই এই লাহে লাহে খাম আজি ফাৰ্ষ্ট টাইম খাইছোঁ
লাইন পাতিব ধৰিছে ওচৰত যাই আছোঁ এতিয়া ইয়াৰ পৰাই যাওঁ আৰু এতিয়া গাড়ী পাৰ্কিং চাওঁ কিমান দূৰলৈকে আছে আৰু এতিয়া আমি ওলাইলোঁ মানে পূজাৰ পৰাই ওলাই দিলোঁ এতিয়া অলপ বেলেগত যাম আৰু আমাৰ ঘৰৰ কাষতো পূজা এখন হৈছে তাতো চাম অলপ তাত লগ পাই আছোঁ গাড়ীখন চাব লুকটো কেনেকুৱা হৈছে মডিফাই কৰা হৈছে ভিডিঅ' আহি আছে ভিডিঅ' দিম কমলপুৰৰ পূজা ইয়া